নমস্কাৰ পুৰাপুৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি লাই পাতৰ চাটনি বনাবলৈ লৈছোঁ। এয়া লাই পাত লৈছোঁ, এয়া বুট কেইটামান লৈছোঁ, এয়া জলকীয়া পকা জলকীয়া কুটি লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা মান ধনিয়া পাত লৈছোঁ। চাই থাকক ভিডিঅ'টো। এয়া লাই পাতখিনি কুটি লৈছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি লাই শাক পাতৰ এনেকৈ চাটনি খোৱা নাই, খাই চাব। মোৰ এয়া লাই পাতখিনি খুব ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ, কুটা হৈ গ'ল। এতিয়া ইয়াতে এই কুটি লোৱা মান ধনিয়া পাতখিনি দিছোঁ। ইয়াত তিয়াই থোৱা বুট দি লৈছোঁ। ইয়াত কুটি লোৱা পিঁয়াজ দি লৈছোঁ। ইয়াত জলকীয়া দিছোঁ। ইয়াত আদা দি লৈছোঁ। ইয়াত নিমখ দি লৈছোঁ। ইয়াতে ইঞ্জিন তেল অকণ দি লৈছোঁ। লাই পাতত তেল থাকেই, তথাপিও তেল অকণ দি লৈছোঁ। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আপোনালোকে যদি এনেকৈ লাই পাতৰ চাটনি বনাই খাই চাব, খুব টেষ্টি হয়। বনাবলৈও সহজ, খাবলৈও বহুত টেষ্টি। আপোনালোকে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, সামৰিছোঁ। ধন্যবাদ।